নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'ৰ মাজলৈ। বৰ্তমান মই আছোঁ মোৰ নিজৰ ফাৰ্মৰ ভিতৰত আৰু ইয়াতে আজি আপোনালোকক মই দেখুৱাম ব্ৰইলাৰ ফাৰ্মখনত কেনেধৰণে ফিডাৰ ডিংকাৰ লগোৱা হয়, দ্বিতীয়তে আপুনি কেনেকৈ CRDৰ পৰা বচাব পাৰে আৰু তৃতীয়তে FCRটো আপুনি কেনেকৈ খুব ধুনীয়াকৈ মিলাব পাৰে। আৰু ইয়াতে মই দেখুৱাবলৈ হ'লে প্ৰথমতে CRDৰ কথা ক'বলৈ গ'লে CRD একচুৱেলি কেতিয়া নালাগে, আপুনি পানীখিনি খুব ধুনীয়াকৈ খুৱাব লাগিব তাহাঁতক। যদিহে পানী আপুনি লেতেৰা পানী খুৱায়, যদি ফিল্টাৰ নকৰা পানী খুৱায়, তেতিয়াহ'লে তাহাঁতৰ গাত অলপ বেমাৰ লাগে। বেমাৰখিনি কি হয়, একচুৱেলি স্প্ৰেটো আপুনি সদায় কৰিবতো নোৱাৰে। স্প্ৰে কৰিলেতো আৰু ঠিকে থাকে, স্প্ৰে কৰাৰ লগে লগে আপুনি CRDটো গুচি যায়, কিন্তু বাহিৰতহে স্প্ৰেটো পায়। একচুৱেলি তাহাঁতৰ নাকৰ ভিতৰলৈ সোমাই নাযায় দৰৱখিনি। আৰু আপুনি যদি CRD লাগে, CRD লাগিলে আপুনি গম পাব কেনেকৈ, ৰাতি যেতিয়া তাহাঁতি পানী খায়, মানে দানা পানী খাই অলপ সময় তাহাঁতি জিৰণি লয়, মানে শুব বিচাৰে, তো শুওঁতে তাহাঁতি এটা নাকেৰে বা মুখেৰে এটা আৱাজ দিয়ে, চিক চিক এটা আৱাজ আহে, বা 2-4টা ব্ৰইলাৰে যেতিয়া চিক চিক আৱাজ আহে, তো তেতিয়া মতাৰ দৰে নহয়, যিধৰণে তাহাঁতি আৱাজ কৰে সেইধৰণে নহয়, বেলেগ এটা ধৰণে তেওঁলোকে আৱাজ কৰে। ব্ৰইলাৰ পোৱালিখিনিয়ে আৱাজ কৰিব চিক চিক, আৰু তেতিয়া গম পাব যে তাহাঁতৰ CRD লাগি গৈছে। আৰু দ্বিতীয়তে CRD লগাৰ পাছত আপুনি CRDটো কেনেকৈ ভাঙিব বা কেনেকৈ আঁতৰাব CRDটো আঁতৰাবৰ কাৰণে দুটা আপোনাৰ আছে ইয়াতে। প্ৰথমতে আপুনি কণ্টিনিউ গৰম পানী খুৱাওক। যদি দিনত বেছি গৰম পৰিছে তেতিয়া খুৱাব নালাগে, যদিহে দিনত অলপ ৰ'দ পৰিছে তেতিয়া কোনো কাৰণতে খুৱাব নালাগে। আৰু বেছিকলি আপোনাৰ গৰম দিনত ইমান CRD নালাগে, লাগিলে ঠাণ্ডাকালি লাগে CRD কিন্তু ঠাণ্ডাত বেছি হয়। আৰু গৰমকালি যদি কেনেবাকৈ CRD লাগে, মই এইটো কাৰণটো কৈছোঁ যে পানীৰ কাৰণে হ'ব পাৰে CRDটো যেতিয়া লাগিব আপোনালোকে ৰাতি গৰম পানী খুৱাই দিয়ক। আৰু ৰাতি খোৱালে এক টাইম দিলে নহ'ব। আৰু এইটো যিখিনি মই পোৱালি দেখাইছোঁ আপোনালোকক চাওক, এইখিনি হ'ল 6দিনীয়া পোৱালি হয়। এই 6দিনীয়া পোৱালিখিনি আপোনাৰ মিনিমাম এইখিনি পোৱালিক আপোনাৰ 1 টাইম পানী দি দিলে হৈ যাব। ৰাতি এবাৰ পানী দিলে, কাৰণ ৰাতিপুৱালৈকে হৈ যায়। মোৰ ৰাতি কালিয়ে পানী দিয়া আছিলে, গধূলি 6টামান বজাত। এইখিনি পোৱালি আপুনি আজি 6 দিন হৈছে, 6 দিনৰ পোৱালিখিনি দেখিছে, ইহঁতক আপুনি এবাৰ পানী দিয়ক 3 লিটাৰ ডিংকাত, একদম ৰাতিপুৱালৈকে হৈ যাব। আৰু গৰম পানী দিব, মানে গৰম পানী মানে কুহুমীয়া গৰম পানী। তো কুহুমীয়া গৰম পানী দিয়াৰ লগে লগে ইহঁতি খাব, কণ্টিনিউ 4-5 দিন খোৱাৰ পাছত CRD কমপ্লিট নাইকিয়া হৈ যাব। আৰু দ্বিতীয়তে যদিহে আপুনি একেবাৰে CRD তেতিয়াও ভাঙিব পৰা নাই, আপুনি হয়তো এটা কথা ভুল কৰিছে চাগে, যিখিনি ফলীয়া হয় চাওক, এইখিনি ফলীয়া, এইখিনি অলপ ফুচফুচীয়া হৈ থাকিব লাগে, ঠিক আছে। ইয়াৰ পৰা এটা গেছ আহে, ঠিক আছে। মই আজি খুচৰা নাই, অলপ দেৰিকৈ খুচৰিম। তো ইয়াৰ পৰা এটা গেছ আহে, এই গেছখিনি নাকত ধৰে। একচুৱেলি আমি কণ্টিনিউ কাম কৰি থাকোঁ, আমাৰ নাকত নধৰে। যদি নতুন মানুহ এজন আমাৰ ফাৰ্মখনত বা আপোনাৰ ফাৰ্মখনত আহি সোমাইহি, তেতিয়া তেওঁলোকে গোন্ধ পাব যে অলপ ফাৰ্মখনে চেণ্ট মাৰিছে। তো আপোনাৰ ফাৰ্মখনত বা মোৰ নিজৰ ফাৰ্মখনত আমি গোন্ধ নাপাওঁ, কোনো কাৰণতে গোন্ধ নাপাওঁ, কিয়নো আমি 24/7 আমি ইয়াতে কাম কৰি থাকোঁ। তো কাম কৰাৰ ফলত আমাৰ ইয়াতে আমি অকণো গোন্ধ নাপাওঁ। গোন্ধ নোপোৱাৰ ফলত আমি কি হয় যে আমি ধৰিব নোৱাৰোঁ যে গেছ হৈছে নে নাই হোৱা। তো গেছটো নহ'বৰ কাৰণে আপুনি প্ৰথম কথা ফলিয়াটো খুচৰিব, দ্বিতীয় কথা আপুনি ছাইডৰ পালবিলাক দাঙি দিব খুব ধুনীয়াকৈ। এনেকৈ আপুনি পালবিলাক দাঙি দিব, পালবিলাক দাঙি দিলে হাৱা আহে। আৰু তৃতীয়তে আপোনাৰ ফাৰ্মখন সদায় পূবা পশ্চিমা হ'ব লাগে। পূবা পশ্চিমা হ'লে কি হয়, যিটো বতাহ চলিত হয়, মানে বতাহটো যিটো মাৰে ন, বতাহটো মাৰোঁতে আপোনাৰ খুব ধুনীয়াকৈ ওলাই গুচি যায়। আৰু গেছটো মানে ফাৰ্মখন একচুৱেলি ঘৰমুৱা হ'ব নালাগে, এইটো কাৰণে কয় যে ঘৰমুৱা হ'লে হয়তো আপুনি ভিতৰত যদি কিবা খানাও বনায় বা কোনোবা আলহীও আহিছে, তে সেই ঘৰমুৱা হ'লে সেই হাৱাটোৱে আপোনালোকৰ ঘৰখনলৈ গোটেই গেছটো লৈ যাব পাৰে। গেছটো গোন্ধালে হয়তো ভাত পানী খাব নোৱাৰা হয়। আৰু এই গেছটো কণ্টিনিউ লৈ থকা মানুহজনৰ অলপমান মানে শৰীৰত এফেক্ট কৰে। সেইটো শ্ল' পয়জন টাইপৰ কাম কৰে, মানে শ্ল' পয়জন বুলি ক'লে আপোনাৰ এনেকুৱা হয়, লাহে লাহে তেওঁৰ শৰীৰত কিছুমান মানে প্ৰব্লেম দেখা দিয়ে। গেছ হৈ যায়, মূৰৰ বিষ হৈ যায়। আৰু ইয়াত কণ্টিনিউ টোপনি ক্ষতি কৰা কেইজনে গম পায়। মই ইয়াতে বিচনা লৈ ইয়াতে শুওঁ আৰু ইয়াতে থাকোঁ ডাঙৰ হোৱালৈকে। আৰু মেইনলি আপুনি চাফ চিকুণটো মেইন ফাৰ্মখনত, যদি আপুনি ফাৰ্মখন খুব ধুনীয়াকৈ চাফ চিকুণ কৰি ৰাখে, তেতিয়াহ'লে আপোনাৰ কোনো বেমাৰ আজাৰ দেখা নিদিয়ে। ব্ৰইলাৰখিনি আপুনি সদায় CRD লাগিলে প্ৰথম কথা হ'ল গৰম পানী খুৱাব। গৰম পানী কণ্টিনিউ 3 বা 4 দিনৰ ভিতৰত গৰম পানী খুৱাওক, আপুনি কমপ্লিট CRD খতম হৈ যাব। নেক্সট আপুনি ফলীয়াখিনি অলপ খুচৰিব যদি ৱেটটো বঢ়াব বিচাৰিছে। আৰু কিছুমান মই ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াই দি থাকিম। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু লগতে বেল আইকনটো আৰু লাইক এটা কৰি দিব যদিহে ভাল লাগিছে। আৰু যদি কিবা সুধিবলগীয়া থাকে তেতিয়াহ'লে মোক সুধিব। মোৰ ফাৰ্মৰ বিষয়ে বেছি এক্সপিৰিয়েঞ্চ নাই যদিও মিনিমাম 4-5 বছৰ ধৰি আজি মই ফাৰ্ম কৰি আছোঁ। তথাপিতো যিখিনি জানো মই সেইখিনি ক'ম। আৰু বহুকেইখন মই ফাৰ্মৰ লগত মানে বহুকেইটা কোম্পানীৰ লগতো মই কাম কৰিলোঁ, তো সেইকাৰণে অলপ এক্সপিৰিয়েঞ্চ আছে। আৰু যদি কিবা কমেণ্ট কৰি সুধিবলগীয়া আছে সুধিব, মই আপোনালোকক নিশ্চয় ৰিপ্লাই কৰিম। থেংক ইউ।